গাইস কি খবৰ আশা কৰিছো ভালে আছে মইও আছো ভালে আজি থামলে দেখি গম পাইছে মই এটা সৰু মাছৰ ৰেচিপি লৈ আইছো কেনেকৈ বনা আপোনাক ওচৰত শেয়াৰ কৰো বলকচোন ভিডিওটো চাই থাকক আৰু বলক এতিয়া পাকঘৰলৈ লৈ যাও সৰু মাছৰ ৰেচিপি বনাম দেখিছে সৰু মাছখিনি লৈ লৈছো ভালদৰে ধুই পাখলি এতিয়া মই মাছখিনি হালধি দি দিছো নিমখ দি দিছো এইখিনি ভালদৰে মই এতিয়া মিলাই লম এতিয়া মই মাছখিনি মিলোৱা হৈ গৈছে গেছ জ্বলাই এটা কড়াই তুলি দি দিছো মই ইয়াতে কড়াইটো গৰম হ'ব দিছো কড়াই গৰম হৈ গৈছে ইয়াতে তেল দি দিছো এতিয়া তেলখিনি গৰম হৈ গৈছে ইয়াতে মই মাছখিনি অকমান ফাক কৰি দিম মাছ মই অলপ দিছো আৰু অকমান ৰাখি দিছো অলপ অলপকৈ ভাজি লম মাছৰ লগত বনাব কাৰণে মই এটা ডাঙৰ সাইজৰ পিয়াজ চাৰিটা জলকীয়া আৰু অকমান নহৰু কেকমান আৰু আদা লৈ লৈছো আৰু এইটো মই আলু নিকাই লৈ লৈছো এতিয়া আলুখিনি মই কাটি লম এতিয়া আলুখিনি কাটা হৈ গ'ল দেখিছে মই দীঘল দীঘল সাইজ কৰি আলুখিনি কাটি লৈ লৈছো এতিয়া দেখিছে মাছখিনি মই উল্টাই দিছিলো আৰু মাছখিনি ফ্ৰাই হৈ গ'ল এতিয়া মই এইখিনি মাছ উঠাই লম মাছখিনি মই বহাই দিলো এতিয়া আৰু এইখিনি দেখিছে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে বনাবৰ কাৰণে এইখিনি মই 1 চামুচ ডাঙৰ চামুচেৰে জিৰা লৈ লৈছো পাতাত এইখিনি পাতাত পেষ্ট কৰি লওঁ ইয়াতে জিৰাখিনি পেষ্ট হোৱাৰ পিছত মই ইয়াতে লৈছো কেহৰখিনি পেষ্ট কৰি লৈ লওঁ এতিয়া মই মাছ ভাজা কৰাহিতে মাছৰ তৰকাৰীখন বনাম ইয়াতে অকমান তেল দি দিছো ইয়াতে কালজিৰা কেইটামান দি দিছো এতিয়া মই ইয়াতে পিয়াজখিনি দি ভালদৰে লাৰি দিম এতিয়া জলকীয়াও দি দিছো দি এতিয়া ভালদৰে লাৰি দিম পিয়াজখিনি অকণমান ভাজি ল'ম ৰঙা কৰি এতিয়া পিয়াজখিনি ভাজি হৈ গৈছে ইয়াতে মই কাটি ৰখা আলুখিনি দি দিছো দি ভালদৰে লৰাই দিম মই হালধি দি দিছো নিমখ দি দিছো এতিয়া মিলাই দিম এইখিনি মই 10 মিনিটমান ভাজি ল'ম গেছটো কমাই মিডিয়াম গেছত ইয়াতে মই নহৰু আদা আৰু অকণমান পিঁয়াজ লৈ লৈছোঁ এইখিনিও পেষ্ট কৰি লৈ ল'ম জিৰা আৰু বেহৰৰ লগত আলুখিনি ভাজা হৈ গৈছে ফ্ৰাই আৰু সিদ্ধ হৈ গৈছে আলুখিনি আৰু এইখিনি মছলাখিনি ইয়াতে মই অকণমান জলকীয়াৰ গুড়ি দি দিম অকণমান দি দিম এতিয়া এইখিনি মিলাই ল'ম আৰু ইয়াতে দি দিম মছলাখিনি দি এতিয়া ভালদৰে লৰাই দিম এনেকৈ বনাই খাব বহুতেই বেছি ভাল লাগে আৰু কোনে কোনে এনেকৈ বনাই খাইছে কমেণ্ট কৰি জনাব আৰু ৰেচিপিটো কেনেকুৱা লাগে সেইটো কমেণ্ট কৰি জনাব এতিয়া মই এইখিনি মছলাখিনি দি 10 মিনিট সময় ফ্ৰাই কৰি লৈ ল'লোঁ লাৰি আছিলোঁ আৰু মছলাৰ পানীখিনি যিখিনি দিছোঁ সেইখিনি শুকাই গৈছে আৰু এই বাতিত ইয়াতে পানী মানে অকণমান লৈ আখলি দি দিলোঁ ইয়াতে পানী বেছি নিদিওঁ অকণমান খালি মাছটো দিবৰ কাৰণে অলপ জোল কৰিম আৰু ইয়াতে পানী দি দিছোঁ এতিয়া পানীখিনি অকণমান শুকাব দিম তেতিয়া মই মাছখিনি দি দিম এতিয়া মোৰ মাছৰ তৰকাৰীখন হৈয়ে গৈছে পানীখিনি শুকাই গৈছে দেখিছে আৰু মই ইয়াতে এতিয়া মাছখিনি দি দিম এতিয়া মাছখিনি দি অকণমান ভালকৈ লৰাই দিম এইখিনি এতিয়া মোৰ মাছৰ তৰকাৰীখন হৈয়ে গ'ল আৰু এতিয়া দেখিছে পানীখিনি একেবাৰে শুকাই গৈছে এতিয়া হৈ গৈছে ইয়াতে অকণমান ধনিয়া পাত দি দিছোঁ এতিয়া গেছটো বন্ধ কৰি দিম এতিয়া মোৰ মাছৰ ৰেচিপিখন হৈ গ'ল আৰু দেখিছে ইমান ধুনীয়া হৈছে আৰু আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'ত প্ৰথমবাৰৰ কাৰণে যোনে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব
আজিলৈ এৰিলো বাই বাই।